নমস্কাৰ। ৱেলকাম টু মাই ইউটিউব চেনেল নিমন কল্যাণ আৰু আজি আমি জানিম যে আপোনাৰ ইংৰাজী জন্ম তাৰিখৰ অনুসৰি আপোনাৰ ভাগ্য কেনেধৰণৰ হ'ব বা আপুনি কি ধৰণৰ ফল পাব। আমি প্ৰথমতে আৰম্ভ কৰিম 21 মাৰ্চৰ পৰা 30 মাৰ্চৰ ভিতৰত। আপোনাৰ যদি উক্ত তাৰিখৰ ভিতৰত জন্ম হৈছে তেন্তে আপোনাৰ পৰিচালক গ্ৰহ হ'ব মংগল আৰু বৃহস্পতি। উক্ত তাৰিখৰ ভিতৰত জন্ম হোৱা লোকসকল স্বাধীন চেতা আৰু দৃঢ়প্ৰতিজ্ঞ হয়। সহজভাৱে যিকোনো পথেৰে অগ্ৰসৰ হ'ব পাৰে, মনত নিশ্চয়তা নাথাকে, কিন্তু কৰ্মক্ষেত্ৰত বাধা অনিবাৰ্য। আৰ্থিক কষ্টত ভুগিব, জীৱনত নানা বাধা বিপত্তি আহিব, আৰু এই অশুভ দিশৰ প্ৰতিকাৰৰ অৰ্থে আপুনি পিত পোখৰাজ ধাৰণ কৰা উচিত। পিত পোখৰাজ পিন্ধাটো উচিত। দ্বিতীয় তাৰিখকেইটা হৈছে 31 মাৰ্চৰ পৰা 9 এপ্ৰিল। আপোনাৰ জন্ম যদি উক্ত দিনৰ ভিতৰত হয় তেন্তে আপুনি কবি, শিল্পী, মেধাৱী আৰু সৎ হ'ব। মহত্ব আপোনাৰ বাবে ডাঙৰ গুণ, কিন্তু ৰবিৰ অশুভ প্ৰভাৱ থকাৰ বাবে আকস্মিক দাৰিদ্ৰ্য বা দৰিদ্ৰতাত ভুগিব। মস্তিষ্ক অথবা চকুৰ ৰোগতো ভুগিব পাৰে। আপোনাৰ বাবে মানিক ধাৰণ কৰা উচিত। তৃতীয় তাৰিখকেইটা হৈছে 10 এপ্ৰিলৰ পৰা 19 এপ্ৰিল। আপোনাৰ জন্ম উক্ত দিনৰ ভিতৰত হ'লে আপুনি বিলাসী, কৃষিপ্ৰিয়, কল্পনাপ্ৰিয় হ'ব, কিন্তু আপোনাৰ আনন্দৰ দিনবোৰ হতাশাৰে ভৰা থাকে। শুক্ৰ আৰু বৃহস্পতিৰে আপোনাক পৰিচালনা কৰিব, সেয়েহে আপোনাৰ শুভৰত্ন হৈছে শ্বেতপোখৰাজ। চতুৰ্থ তাৰিখকেইটা হৈছে 20 এপ্ৰিলৰ পৰা 29 এপ্ৰিল। এই সময়ৰ লোকসকল মনত ভীষণ হতাশা আৰু উদ্বেগ সদায়ে থাকিব। আপোনাৰ জন্ম উক্ত দিনৰ ভিতৰত হ'লে আপুনি যি কামেই কৰক বা নকৰক, আপুনি সদায় হতাশাগ্ৰস্ত হৈ থাকিব। আপোনাৰ জীৱনত ৰোমাঞ্চ আৰু লক্ষ্য নষ্ট হ'ব, আৰু উচ্চাকাংক্ষাক ধূলিসাৎ কৰিব। আপুনি খুব খঙাল, গতিকে আপোনাৰ ক্ৰোধে আপোনাৰ জীৱনলৈ অকস্মাত বিপদ মাতিব পাৰে। শুক্ৰ আপোনাৰ পৰিচালক গ্ৰহ। আপুনি হীৰা শ্বেতপোখৰাজ ধাৰণ কৰি শুক্ৰৰ ব্যৱসায় যেনে বস্ত্ৰ, শস্য, মনোহাৰী দ্ৰব্য, চিনেমা, বিদেশী দ্ৰব্য আমদানি এনেকুৱা ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এইবিলাকত আপোনাৰ ভাল হ'ব। আজিৰ শেষৰ তাৰিখ দুটা হৈছে 30 এপ্ৰিলৰ পৰা 9 মে'। আপোনাৰ জন্ম উক্ত দিনৰ ভিতৰত হ'লে আপুনি সৎ, সুদৃঢ় আৰু কঠোৰ। আপুনি পৰিকল্পনা কৰা মতে কাম কাজবিলাক কৰিব, কিন্তু আপোনাৰ ধৈৰ্যহীনতাই আপোনাৰ সৌভাগ্যক নষ্ট কৰে। আপুনি অত্যন্ত কামুক আৰু পৰস্তি আসক্ত হয়। আপোনাৰ বেমাৰৰো অন্ত নাই। আপোনাৰ পৰিচালক গ্ৰহ চন্দ্ৰ আৰু বুধ আপোনাৰ সৌভাগ্য বৃদ্ধিৰ বাবে আৰু বাকী দুখবিলাক কাটিবৰ কাৰণে আপুনি মুক্তা ধাৰণ কৰিব পাৰে। এইটো আমি এপিছড নতুনকৈ আৰম্ভ কৰিছোঁ। ইয়াৰ পাছৰ এপিছডকেইটাত পাছৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিবলৈ পাব ইয়াৰ পাছৰ তাৰিখ 10 মে'ৰ পৰা পাছৰ যিখিনি তাৰিখ আছে সেই তাৰিখখিনি জন্ম হ'লে কিনো তেওঁলোকৰ ভাগ্যত লিখা থাকে আৰু কি তেওঁলোকে পৰিধান কৰিলে সফল পাব পাৰে সেই বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ। যদি ভিডিঅ'বিলাক ভাল লাগিছে আপুনি নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।